নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ সকলোকে। আৰু আজি উৰুকা হয়, তাৰ কাৰণে আমি এঠাইত আহিছোঁ গুড়া খুন্দিবৰ কাৰণে। যিহেতু ইয়াতে গাঁৱৰ নিচিনা নহয় বাৰু, ইয়াতে এঘৰৰ মানুহ তাত গুড়া খুন্দিব আহিছোঁ আমি কেইজনমানে লগ লাগি কিনে। আৰু আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ ক'ত কি কৰোঁ আমি। এয়া নাৰিকল দিয়া পিঠা বনাই আছোঁ। বহিছোঁহে বনাবৰ কাৰণে, বেছি হোৱা নাই, এইখিনি হৈছে আৰু। হাই ফ্ৰেণ্ডছ, এতিয়া মই যাই আছোঁ য'ত খানা বনাই আছে আৰু আপোনালোককো দেখুৱাই আছোঁ। খানা মানে এতিয়া খানা ৰেডি হোৱা নাই বাৰু, এতিয়া আমি পাচলি চাচলি কাটিম আৰু আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ, গতিকে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া খানা খাব যাবৰ কাৰণে ৰেডি কৰিছে। ইঘৰৰ ঘৰতে আমি খানা খাম আৰু মোৰ ঘৰ হ'ল এইটো আৰু এইঘৰ, গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। যাই আছোঁ। চব্জি কাটছে। এয়া চব্জি কাটি আছোঁ, আপোনালোকে দেখাওকচোন। মই হাতলৈকে চব্জি কাটা হ'লে সিহঁতৰ ইফালে চোলা চাই থাকক ভিডিঅ'টো আপোনালোকে, পুনৰ দেখুৱাই থাকিম আপোনালোকক কি কৰোঁ কি নকৰোঁ। মাংস চালু হয়ে দিবি না মানে এ কি কি মাংস চালু কি দিবি ওই ভাজি দি ও সরুর করে দিবা লাগতো কথা সরুর করে দিবি মাংস নহয় মাংস নহয় মাংস ও মাংস র এনে দিগাল দিগাল দে দিলাই দুখরমান ফুল করে দিবি বনি এনকে দিম না আই আমি বেলেগতো দিব নেকি। এয়া ইফালে গাহৰি বনাই আছে, গাহৰি। ইফালে এইটো বেলেগ পাৰ্টি আৰু সিফালে সেইটো বেলেগ পাৰ্টি হয়। বনোৱা মানুহজন একবাৰ দেখাই দিছোঁ বাৰু, বনাই আছে। বিহুৰ কাৰণে কিবা কৈ দিয়া যান। এয়া গাহৰি বনাই আছে আৰু ক'ত কি বনাই আছে আপোনালোকক দেখুৱাই থাকিম। এতিয়া মই চাহ বনাব দিছে মোক, চাহ বনাব আহিছোঁ, আপোনালোকে চাই থাকিব আৰু। গাহৰি হা গাহৰি পুৰিবি, ঠিক আছে দেখাই থাকিম।
চাই থাকিব দেই ফ্ৰেণ্ডছ, কাৰণ গাহৰি বোলে পুৰিব চিকত দি কিনে, কাৰণ ৰেষ্টুৰেণ্টৰ কাৰিকৰ হয় যে চব জানে আৰু মই সেইবিলাক নাজানো আৰু তেখেতে বনাব আৰু ইয়াতে তেখেতে আমাৰ লগত খানা জইন দিয়া কৰা নাই বাৰু, আমি বেলেগ জইনিং আৰু ইহঁতেও বেলেগ জইনিং। ইফালে জুই পুৱাই আছে এইবিলাক আৰু ইফালে গান চাহ বনাব দিছে ইয়াতে, কাৰণ তাতে এটাই চোলাত বনাই আছে কাৰণে দিগদাৰী হয় কাৰণে ইয়াতে মোক চাহটো বনাব দিলে, মই গতিকে চাহটো বনাব লৈ আহিলোঁ ঘৰৰ। আৰু এতিয়া চাহ হৈ গ'ল, ৰাখিছে এতিয়া চাহৰ লগত কি নাস্তা কি হয় আপোনালোকক দেখুৱাই আছোঁ আমি, আৰু চাহ খাম এতিয়া যাই কিনে। জ্যোতিষমান চাহ কিহেদি খাইছে আজি? আৰু বিস্কুট। এইফালে জুই পুৱাই আছে আৰু ময়ো চাহটো খাই ল'ম দিয়ক, কণী চানেদি এইটো চাহ। এয়া মাছ ভাজি আছে আৰু ইফালে হোৱা নাই বনাই থকা মানুহজনী এইজনী দেই আমাৰ বাইদেউ বনাই আছে। চেণ্ডেল আজিকালি খাই নিপিন্ধে জোতা পিন্ধি গাহৰি বনোৱা পিঁয়াজ দিছোঁ আৰু কেপচিকামো দিছা গাহৰি পোৰাৰ লগত, বাপৰে এইটো পক টিক্কা বুলি কয়। পপ টিক্কা টিক্কা বনোৱা মানুহজন এজন দেখাইছে বাৰু আপোনালোকক, পক টিক্কা বুলি কয় এইটো। ভালকৈ দেখাই দিয়া। জ্বলা আছে কেঁচা কেপচিকাম আছে, গাহৰিটো বইল কৰি লৈছোঁ নিমখ দি পেলাই। আৰু এইটো এইবিলাক কি বনাই আছে? গাহৰি কি এইটো? কাৰী এইটো গাহৰি কাৰী হ'ল না? টেষ্ট কৰা পাৰি? হোৱাই নাই? হোৱাই নাই। মই মানে তাতে আছিলোঁ আৰু ইফালে মাতি দিলে, আকৌ ইফালে আহিলোঁ একবাৰ চাবৰ কাৰণে কি কৰিছে। ইফালেও বেলেগ আইটেম, সিফালেও বেলেগ আইটেম। সেইফালে মাছ আৰু ব্ৰইলাৰ হ'ব, ইফালে গাহৰি। এয়া পনীৰ টিক্কা লগাই আছে চিকত। পক টিক্কা গাহৰি টিক্কা পক টিক্কা আমি অসমীয়া মানুহ, অসমীয়া সেইকাৰণে গাহৰি টিক্কা বুলি ক'ম নেকি? পক টিক্কা বুলি কিয় ক'ম? গাহৰি টিক্কা বুলি ক'ম। গাহৰি পোৰা টিক্কাও নহয় দেই, গাহৰি পোৰা। এয়া চাই লওক, ইয়াতে দিছে এডাল আৰু ইফালে কৰি আছে। আৰু আপোনাৰ কোনে কোনে এনেকৈ খাই পাইছে জনাবচোন মোক কমেণ্ট কৰি কিনে। মই কিন্তু আজি ফাৰ্ষ্ট খাম আৰু আগতে খাই পোৱা নাই, কিন্তু গাহৰি মাংস খাইছোঁ কিন্তু এনেকৈ খাই পোৱা নাই, আজি ফাৰ্ষ্ট খাম আৰু মাঘ বিহু বুলি। আৰু আপোনালোকক মোৰ ফালৰ পৰাও মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আমাৰ ফালৰ পৰা। এয়া চাই থাকক। আৰু হ'লে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। এয়া ইয়াতে দিছে গাহৰি পোৰা, এইবাৰ এনেকৈ দিছে, খাব খুব টেষ্টি হ'ব। পানী পুৰা পৰিছে মোৰ। ইফালে আছে মাটিৰ দাইল, গাহৰি দিম ইয়াতে, গাহৰি পিচ পিচকৈ কৰি দিম আমি, খাই ভাল লাগে। এইটো গাহৰি পোৰা। আৰু আমাৰ দৰ্শকবিলাকক কিবা ক'ব নেকি আপুনি? কওক, বিহুৰ শুভেচ্ছা জনাওক। বিহুৰ শুভেচ্ছা কি? বিহুৰ শুভেচ্ছা থাকিল বুলি কওক। খাই লওঁ তাৰপিছত ওলাব।
খাই লওঁ বোলে তাতে কি হ'ল ধন হোৱা নাই হোৱা নাই নাই কি বনাই আছে তাতে কিবা বনাইছে মাছ নাই মই যাওঁতে মাছ ভাজি আছিল আৰু এইফালে দালি বনাই আছিল হ'ব আৰু লাহে লাহে আজি যিহেতু উৰুকা হয় ৰাতি 1 বাজিবই আজি আৰু ইফালে ৱাও এইখিনি হৈছে জলদি নে মাংস অকল মাংস দিম জানি কোনে ভাত খাল হেৰি নকৰবি তহঁতে ভাত খাব গৈছে বাবুত তাৰপিছত আমি খাম আৰু নালগে যদি থ ভাত খাব খাবিনে মামী দি ভাত খাবিনে খাব খুৱাব ৰান্ধনি গ'লে ভাল দিয়ে দিয়া মানুহ এটা ধনক কিবা লাগে নেকি দে ইয়া মোলে খালি দৈ বেলে কিবা হ'ল নবা কেইটা কি খাৰ নেকি হেখানি মাথাটো যে আছিল এ পিয়াজ জ্বলা চলা দি বেলে তাকে আৰু দিব হা ও বাবা খাব পালি হই হে মই তো দিয়ে মস্ত ভাল পাইছি কি মাথাটো খেলবি এক গ্লাস দেখুন এটা কোন তাই দি গেলা তাই আৰু কে গ্লাস আৰু আছে গ্লাস খালি হ'ল দে বেয়া নহয় সবজি খানা বিলাসটো নাই সবজি হেৰি দিয়া নাই খাবা বৈছি এটা দুটা মাছ এটা নাই কি তো সদিনা বিছি চব্জিখনত পানী অলপমান দিলে আৰু তাই কৰিব লাগিব ৰাতিপুৱা কোম্পানী ক'ব লাগিব
এতিয়া আমি তাৰ পৰা ভাত চাত খাই কিনে আহিলোঁ। আহি কিনে আমি এতিয়া শুম আৰু ৰাতিও বহুত হ'ল। এতিয়া বাজিছে 12টা, এটাই বাজিব আৰু 12টা 51 হৈছে। গতিকে আমি আৰু শুম আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু মোৰ লগত খানা খোৱাৰ লগ আছিল বাবু। বাবু খানা খাই কেনেকুৱা লাগিলে আজি? ভাল লাগিছে। ভাল লাগিছে। এতিয়া আমি আৰু আমাৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল। এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, গুড নাইট।